নমস্কাৰ বন্ধুসকল, মই দীপ গোহাঁই আপোনাৰ সকলোলৈ স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া ল'ৰা ধেমালিলৈ। বন্ধুসকল, আজি আমাৰ মাজত আছে 4জন ব্যক্তি। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। পোনপ্ৰথমে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপুনি যে এটা ছোৱালীখনৰ এক্স বিষয়লৈ গান এটা ৰচিছিলে, গানটো আমাৰ ৰাইজৰ আগত অকণমান গুণগুণাই দিব পাৰিব নেকি? এইটো গান অকল ছোৱালীসকলৰ এক্সকলৰ বাবে। চকু যায় তোৰে চকুলৈ, মৰমতে মুখখন ভাঙি দিবলৈ, মন যায় তোকে জেউৰা খৰি দি পিঠিখন ফালি দিবলৈ। বাইদেউ, আপোনাক ধন্যবাদ জনাইছোঁ। বন্ধুসকল, এইবাৰ আহিছোঁ আন এগৰাকী বাইদেউৰ ওচৰত। বাইদেউ, আপুনি এটা বয়ফ্ৰেণ্ডক কিবা এটা এৰিব কৈছিলে, তাৰ ফলত আপোনাৰ বয়ফ্ৰেণ্ডে এটা এনচাৰ কৰিছিলে। সেই এনচাৰটো আমাৰ ওচৰত জনাব নেকি? তই মোৰ কাৰণে কি কৰিব পাৰিবি? সকলো কৰিব পাৰিম। কোৱা, কি কৰিব লাগিব মই? কেপি দে। কোন তই? ধন্যবাদ বাইদেউ। বন্ধুসকল, এইবাৰ আহিছোঁ আন এগৰাকী বাইদেউৰ ওচৰলৈ। বাইদেউ, আপোনালৈ এটা প্ৰশ্ন আছিল। প্ৰশ্নটো গুৰুত্ব কেনেকুৱা মানুহক দিব লাগে বাইদেউ? গুৰুত্ব তেওঁক দিবা যিয়ে তোমাৰ গুৰুত্বৰ মূল্য বুজি পায়। এনেই সেই ঘেন্টাবোৰক দি সময় নষ্ট নকৰিবা। ধন্যবাদ বাইদেউ। আপোনাৰ প্ৰতিভা আমাৰ মাজত দেখুওৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। বন্ধুসকল, এইবাৰ আমাৰ লাষ্ট ব্যক্তি আছে জনপ্ৰিয় ছেকেণ্ড জুবিন দা। জুবিন দা, আপোনালৈ এটা ৰিকুৱেষ্ট আছিল। আপুনি ঘৰত ৰিহাৰ্চেলটো কেনেকৈ কৰে? জুবিন দা, আপোনালৈ ধন্যবাদ থাকিল। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত জনাইছোঁ।